হেল্ল' বন্ধু বান্ধৱীসকল, আসসালামু আলাইকুম। মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে, আমিও ভালেই আছোঁ। এইটো চাওক, আমি ইভিনিং টাইমত অলপ ওলাই গৈছিলোঁ। ক'ত গৈছিলোঁ, কি কৰিছোঁ, গোটেইখিনি আপোনালোকক দেখাম। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। এয়া আমি গৈ আছোঁ, মই, ঈশানা আৰু ঈশানাৰ পেহী দুজনী। এইটোৱে আমাৰ ঘৰৰ ফ্ৰণ্টৰ ৰাস্তা। এনেকুৱা ইভিনিং টাইমত ওলাই যাব পাৰিলে সঁচাই মনটো ভাল লাগি যায়। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ। এইটো আমি শ্বৰ্টকাট ৰাস্তা বিচাৰিলোঁ, বিচাৰি এইফালে গুচি গ'লোঁ। যিহেতু মেইন গেট বন্ধ, এইফালে গেটটো খোলা আছে, চ' এইফালে গ'লোঁ। গেটটো লগাব পাহৰি গ'লোঁ, আকৌ উভতি গৈ গেটটো লগাই থৈ আহিলোঁ। তো গাইজ চাওক, আমি ক'ত আহি গ'লোঁ। কোনে কোনে চিনি পাইছে জনাবচোন কমেণ্ট কৰি। এইখনেই হৈছে আমাৰ বৰতল দলৈগাঁও এইচ এছ স্কুল। বহুতেই হয়তো চিনি পায়। এইখন স্কুলতে মই পঢ়িছোঁ, ঈশানাৰ পাপাও পঢ়িছে, ঈশানাৰ নানা, দাদা, ঈশানাৰ পেহী, চবেই এইখন স্কুলতে পঢ়া। আমাৰ ঘৰৰ ওচৰতে হয় স্কুলখন। এয়া চাওক, আমি গৈ পেলাই বগৰী গছ এটা পাই গ'লোঁ। তো বগৰী পাৰি আছে সিহঁতে। খালোঁ বগৰী। এইজনী ঈশানা। ছোৱালী মানুহ টেঙা পালে জানেইতো লোভ লাগি যায়। ইমান ধুনীয়া পৰিৱেশ, সঁচাই আমি পঢ়ি থকাৰ সময়ত এনেকুৱা ধুনীয়া নাছিলে। বহুত উন্নত হৈছে, পৰিৱৰ্তন হৈছে। আমি দোৱা কৰোঁ আৰু উন্নত হওক। আমি পঢ়ি অহা স্কুলখন, গৌৰৱ কৰোঁ আমাৰ স্কুলখনক লৈ আমি। এয়া চাওক, এইফালে ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰৰ ক্লাছবোৰ হয়। এইটো কমিউনিটি হল, ইয়াতে প্ৰগ্ৰাম হয়, ক্লাছো হয়। যিহেতু বন্ধৰ সময়, সেইবাবে অলপ লেতেৰা হৈ আছে। ইমানেই ধুনীয়া পৰিৱেশ। ঈশানা খুব এনজয় কৰিছে, দৌৰা দৌৰি। তাই খুব ভাল পাইছে এনেকুৱা মুকলি ঠাইত গৈ পেলাই। ঘৰত সদায় ঘৰৰ ভিতৰতে সোমাই থাকে। চাওক, ফুল গছজোপা ইমান ধুনীয়াকৈ ফুলজোপা ফুলিছে। ক্লাছ 8ৰ পৰা 10লৈকে এইখন স্কুলতে পঢ়া মই। ইয়াতে ঈশানাৰ পাপাক প্ৰথম লগ পাইছিলোঁ। জানে এইখিনি সময় কিমান ধুনীয়া থাকে, হাইস্কুল লাইফ। বহুত স্মৃতি জড়িত হৈ আছে এইখন স্কুলৰ লগত। আপোনালোকক কৈ শেষ কৰিব নোৱাৰিম। কেতিয়াবা যদি সময় পাওঁ শ্বেয়াৰ কৰিম অন্য এটা ভিডিঅ'ত। এজনী ঈশানা, খুব ফূৰ্তি কৰিছে তাই, দৌৰা দৌৰি কৰিছে, কেমেৰা দেখিলে পলায়। স্কুলত আহি সঁচাই মনটো খুবেই ভাল লাগিছে। খুব সুন্দৰ পৰিৱেশ, চব সেউজীয়া, চাৰিওফালে সেউজীয়া, গছ গছনিৰে ভৰা। এইটোৱে হৈছে স্কুলৰ মেইন গেট। মেইন গেটটো যিহেতু তলা লগোৱা আছিলে, সেইফালৰ পৰা আপোনালোকক ফ্ৰণ্টৰ পৰা দেখাব নোৱাৰিলোঁ। ইয়াতে আহি পেলাই ঈশানাৰ পেহাক লগ পাই গ'লোঁ। এইটো চাওক, এইটো ৰাস্তা। সেইটো গুলপীয়া কালাৰৰ বিল্ডিংটো যে দেখিছে, সেইটোৱে হৈছে স্কুলৰ হোষ্টেল।
এইফালে হৈছে প্ৰিন্সিপাল ছাৰৰ ৰুম, সেইবিলাক প্ৰাচীন পত্ৰিকা ধুনীয়াকৈ আঁৰি থৈছে তাত। খুব ধুনীয়াকৈ আৰ্ট কৰিছে, ভাবিলোঁ আপোনালোকক অলপ দেখাওঁ। সঁচাই স্কুলীয়া জীৱনৰ কথা বৰকৈ মনত পৰিছে। এনেকুৱা লাগি আছে সেই দিনবোৰ যদি আকৌ উভতাই পালোহেঁতেন। কেতিয়াও হয়তো নাপাওঁ, কিন্তু স্মৃতিবোৰ ৰোমন্থন কৰিছোঁ, বৰকৈ মনত পৰিছে। ঈশানৰ পেহাই আমাক খোৱা বস্তু কিবা কিবি কিনি দিলে, খুব ধুনীয়াকৈ আমি গছৰ তলত বহি খালোঁ। ঈশানা খাই আছে। তেওঁ খাই আছে। সন্ধিয়াও হৈ গ'ল, ঘৰলৈ যাব লাগিব যিহেতু। এয়া ঘৰ পাই গ'লোঁ, ৰাস্তাতে আজান দি দিছে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজি এইখিনিলৈকে। সকলোৱে ভালে থাকক, সুস্থ থাকক। আল্লাহ হাফিজ। লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে।